আমার অনারেবল প্রেসিডেন্ট ম্যাডামে আমার আয়ুষ্মান ভাও ক্যাম্পেইন লঞ্চ করেছে। এটা বহুত অভিলাষী আঁচনি হয় যে যিমান লাস্ট মাইল কানেক্টিভিটি অফ হেলথ সার্ভিসেস বুলি কওঁ আমি, তাত আয়ুষ্মান কাৰ্ড হয়, মানে এইটো যে 5 লাখ টকাৰ যে এটা হেল্থ ইঞ্চুৰেঞ্চ হয়, আৰু যিমান আমাৰ হেল্থ সাৰ্ভিসেস আছে সেইটো গোটেইকেইটা একেবাৰে লাষ্ট মাইলত আমাক লৈ যাব লাগিব। কাৰণ আমাৰ হেল্থ আৰু এডুকেশ্যনটো হ'ল দুটা হিউমেন ৰিচোৰ্চৰ কাৰণে ডাঙৰ এটা পিলাৰ। এইটো মানে আমাৰ চৰকাৰৰ এটা ডাঙৰ এটা এম আছে যে হেল্থ আৰু এডুকেশ্যন শুড বি এক্সেচিবল বাই অল। সেইকাৰণে আজি আয়ুষ্মান ভাও কেম্পেইন লঞ্চ কৰা হ'ল আৰু আপোনাৰ চবৰ মই সহযোগ বিচাৰিছোঁ কোকৰাঝাৰ জিলাত, যেনেকৈ গোটেই দেশ লগতে আমাৰো কোকৰাঝাৰ জিলাতো এইটো আয়ুষ্মান কেম্পেইন মানে এইটো সফল হয়। থেংক ইউ। প্ৰেচিডেণ্টে আজি উদ্বোধন কৰিলে আয়ুষ্মান ভৱ। আয়ুষ্মান ভৱৰ জৰিয়তে আমি আমাৰ আয়ুষ্মান 3 আজি লঞ্চ হ'ল। আয়ুষ্মান 2ৰ জৰিয়তে আমি যিমান দূৰলৈকে যাব পৰা নাই। আয়ুষ্মান 3ৰ মেইন এম হ'ল আমি যেই মানুহবিলাক বাদ পৰিছে আৰবান ৱাৰ্ড, আৰবান ভিলেজৰ সেইবিলাক ঠাইত আমি সেইবিলাক মানুহ আমাৰ লগ পাব লাগিব। এই আয়ুষ্মান ভৱৰ আপোনাৰ 3টা কাৰ্যসূচী দিছে। এটা উইকলি এটা হেল্থ মেলা হ'ব, AWC হেল্থ কমিউনিটি লেভেলত এটা আয়ুষ্মান সভা হ'ব। এই সভাখনৰ জৰিয়তে আমাৰ কমিউনিটি হেল্থ যিবিলাক লিডাৰ আছে সেইবিলাক লিডাৰক ইনভলভ কৰি পেলাই গাঁৱৰ মানুহবিলাকক এৱাৰ কৰি পেলাই গভৰ্ণমেণ্টে যিমানখিনি সা সুবিধা দি আছে সেই বস্তুটো সিহঁতে অৰিজিনেলি পাইছে না নাই সেইটো লক্ষ্য ৰখাৰ কাৰণে লক্ষ্যটো লৈ আজি আয়ুষ্মান ভাৱ প্ৰগ্ৰামটো আজি লঞ্চ কৰা হ'ল। আৰু ইয়াৰ লগতে আমাৰ টিভি প্ৰগ্ৰামটো জড়িত হৈ আছে। কাৰণ টিভি যিটো দেখা গৈছে আমি লাহে লাহে টিভি মুক্ত পঞ্চায়তৰ ফালে আমি গৈ আছোঁ। আগতে আমাৰ গাঁৱটো আয়ুষ্মান গাঁও হ'ব লাগিব। আয়ুষ্মান গাঁও হোৱাৰ পিছত আমি যাতে লাহে লাহে টিভি মুক্ত পঞ্চায়ত বুলি ঘোষণা কৰিম। এতিয়া আমি কেইটামান পঞ্চায়ত বা VCDC আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমি আইডেণ্টিফাই কৰিছোঁ। এইবিলাকত আমি এইটো বছৰৰ মাজতে আমি টিভি মুক্ত পঞ্চায়ত বুলি ঘোষণা কৰিব পাৰোঁ, সেইটো মই আশা ৰাখিছোঁ। जोनोम सान आरो गुबुन गुबुन गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो जों लुबैयो केक। नंगौ, जोनोम सान आरो बायदि गाब गोनां बुब्लिफोराव नोंथाङाबो लुबैयो केक। मोनफ्रोमबो बुब्लियाव केकआ बयखौबो मुहिहोयो आरो देहाखौ थाजिम मोनहोयो। बेबायदिनो क'क्राझार सहर डन बस्क' HS स्कुल र'डनि वार्ड नं 4आव दं नोंथांखौ मुहिहोग्रा आरो थाजिम मोनहोग्रा गोथाव केक। गोथार जोनोम सान फालिनाय बायदि गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो नोंथाङा लांफैनो हागोन क'क्राझारनि बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव गोरबो सोलेर थाजिम मोनहोग्रा मेजेरनाय गोथाव केक। बे गोथाव मेजेरनां केकखौ जानो लुबैदोंब्ला थोंजोङै मख'नाय थंआव थांनाबो लायनो हागोन आरो बिथांमोननि होखानाय 767601351888 8860607313 आरो 8800766409 जानबुं अनजिमायाव सुलादाना बुकिं अर्डारबो खालामनो हागोन। अब्ला माखौथो नेना थाखो? जोनोम सान आरो गाब गोनां बुब्लिनि थाखाय दानो अर्डार खालाम बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव केक।